তো গাইজ স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি হৈছে 16 ডিচেম্বৰ। তো যোৱাকালি পূৰ্ণিমা আছিল আৰু অহৰি মহৰি আছিল। অহৰি মহৰিৰ দিনা মহ খেদিবলৈ যায় গধূলি, কিন্তু গধূলি পিকচাৰ কৰিলে ইমান ভাল নহ'ব বাবে মই গধূলি ভিডিঅ' কৰা নাই। এটা নাকি কৰিছিলোঁ, চাব মই লগাই দিম। আৰু এতিয়া সেই 1400 টকা নাকি উঠিছে, সেইটো এতিয়া খানা হ'ব পথাৰত। তাতে খানা খাবলৈ যাই আছোঁ, তো চাই থাকক গাইজ। 1400 নহয় দিয়ক, 1323 টকা নাকি, তো যাই আছোঁ, চাই থাককচোন। কালি আমি গাইজ এজন দুজন নহয়, মোটামুটি 25-30জন মানে একেলগে গৈছোঁ। তো বহুত পইচা উঠিছে সেনেকৈ, মানে ডাঙৰ সৰু যিমান আছে সেনেকৈ মিলি কিনে চবে গৈছোঁ আৰু এনেকৈ গাইজ। এইখনে আমাৰ পথাৰ, আৰু পথাৰৰ এই আগত খানা চলি আছে, চাইকেলখনৰ আগত চাই দেখিছোঁ ভালকৈ। আৰু গাইজ পথাৰৰ কাটি কেনেকুৱা লাগে ক'বচোন, কি ধুনীয়া এটা বতাহ আহি থাকে। আৰু গাইজ আহিয়ে কাম কৰাত লাগি গ'লোঁ। এয়া দালি এতিয়া ধুবলৈ যাওঁ, 1 কিলো আছে গাইজ। খানাস্থলীৰ পৰা আহিলোঁ, তাতে এলা দালি চালি ধুই আছে, মাংস চাংস ধুই আছে এলা। এতিয়া মই চিকন আনিব আহিছোঁ, মানে চিকন অনা কামটো কম দিছে। এতিয়া যাই আছোঁ আৰু ঘৰত নিজৰ বুলি গাইজ। শিখৰ আৰু চিগনেচাৰ লৈ ল'লোঁ। শিখৰ আৰু চিগনেচাৰ কিন্তু মই নাখাওঁ দিয়ক গাইজ, মই বেলেগকে দিম। মই বেচিব পাৰোঁ কিন্তু নাখাওঁ গাইজ। আৰু এলাখানতে আলু পিঁয়াজ জলকীয়া এইবিলাক যোগাৰ কৰি থৈ দিছে। আৰু এনেকৈ আমাৰ চৌকা জ্বলাই দিলে। আৰু এইখিনি হৈছে আজি আমাৰ বিশেষ আকৰ্ষণ, মাংস। তো গাইজ আমাৰ খানা আৰম্ভ হৈ গ'ল। ধনজিতে বিলাহী গুটি আছে, আৰু আমাৰ এয়া দালি বনাই আছে, আৰু এয়া মাংস আলু ৰেডি হৈছে। আৰু এই আমাৰ দৰ্শক মানে খানা খাম আমি গাইজ। আমাক নামরা ফটো কি পেয়েছা যাদু হ'ব এইটো, কেনেকুৱা ধৰণৰ যাদু বাৰু? এটা সাইডাল নাকি এটা আমাক করবা দিব র দে এবা করবা 1 2 3 করবা লাগে বুঝলা কে জাল্লারি 2 জাল্লারি পারবো 1 2 3 সাত জাল্লারি র র উল্টা বলা লাগে এবা করবা লাগবে এবার 1 2 3 4 কেন 3 3 হল 1 2 3 4 এইটো মই জানো, সেইকাৰণে কৈছো তোমাক। এলা ৰিলছত পাই কিজানি। কি বস্তু কাটি লম্বা হয় মই আমুকটো ককে কি বস্তু লবা পাৰি ধৰিবা নৰি ঘুৰি চলি কি ও জানো করে জানো না দেখা এগুলো আকা দাদাই ও মতো লাগা পারা দিবা লতা কি আ ও তো লাগা এই লম্বা হয় আর কি বস্তু টাইমলে খাতা হয় টাইমলে খাতা হয় রিজো আমি মই লাস্ট দিকে রে আনবা সব জাদুকর হইছি। মানে কথা হয়নি মই যুদ্ধ বস্তু হে দুটা বস্তু দেখাও বুঝাও তুই না কি কিবা কসুগুটি খেলা দিছে। এই জাদু করে দুটা বস্তু আছে আমার দুটা বস্তু আছে দুটার তাতে তুই লেঙ্গে কইছাও দেখাও কথা হয়নি কইছা আমার কি কি বলে তো মিলাবা দিছি মই কথা কথাত মানে মিলবা লাগব ওরাকে উস কয়ে মিলে দিলি দু মোক মিলা এই না মিলাক মই মিলাই দিছি জাদুকর আমার ধনজিত জাদুকর। এটা বস্তু সামনে তো ডক্টর খাল্লা তো এই এই এলাকা চলা গেল মানে রাজীব মাংস খাইবি না এই মই কই ডাল আছে বহুত বাপ ওটা জন্মদিন বুলি কিবা এটা খুৱাবা? হা কিবা এটা খুৱাবা না? নাই কিছুমানে কৈ আছে তোমাৰ বোলে 19 বছৰ হ'ল, কি বোলে তুলনিও নাকি
নাই দিয়ক কেলা মিছা কলা মিন্দাটো কৈছি বোলে নাই নাই আমি আপা চলি নাই দুখ কৰিব নালাগে তুমি জন্মদিন 19 বছৰ হ'ল তুমি ডাঙৰ হ'লা তাৰমানে তোমাৰ মৰিবা যিমান বছৰ আছিল 1 বছৰ মাইনাছ হ'লা পূজাৰ নহয় মাংস ও ইমান ধুমা ধুমা মাংস মাংস একদম জুকি জুকি আনা খাইছে নেকি ইয়াত আৰু তেতিয়া বিলাহী কুটাই নাই কিমান কুটা বিলাহী এনে টাইম পাছ কৰি থকা এখন ফেলে কিনে নাগি দালি বতাও আছে নেকি মাংসৰ লগত বাহ চব জানি থাকো নিপু হাতে যে বনাই আগে জিতি চব থালি দে চব জানি দিয়ে খালো ভাই মাথা মাৰিবই লাগে তো ইমান ওজন থাকলি পিছাব পাৰি নেকি দেখছি গাইজ ফটো উঠাৰ কাৰণে কয় নি আছে মোক ফটো উঠা না আৰু কিবা চিনেমেটিক শ্বট লৈ আছো মই এতিয়া এইফালে খানা হৈছে আমাৰ গাইজ আমি নামান ফটো উঠা আহিলো কাশ্মীৰী লৈ দিলে একদম চাই নুদাই একদম পপুলাৰ হৈ গ'ল 300 বিঘা আৰু গাইজ এফালে আমাৰ পেটান পাৰিছে ফাউজুৰি আছিলে নে তিগুৰা দাই গাইজ আমাৰ বৰ্তমান ৰেডিয়ে দৰকাৰ গাইজ মাংস একদম কালাৰ উঠি গৈছে অৰ্ডাৰ দিছি দক আৰু আমাৰ মাংস আঞ্জাখন ৰেডি দিছে একবাৰ আৰু একবাৰ দিতে যাবি গাইছ মস্তি বস্তু দিছে গাইছ আমি খাবৰ কাৰণে ৰেডি কৰি ল'লোঁ এখনত বহিম আৰু এইফালে খানা চলি আছে গাইছ ৰেডি আমি গাইছ খাবৰ কাৰণে তিগুৰা এখন আছিল গ্ৰেভি লাগে গ্ৰেভি
তো গাইজ খানা খাওয়া হয়ে গেল আমার এই একদম মেলা সব ফিনিশ হয়ে গেল হান পালো রকচোন ভাই মোকে দাঠা খান ডাঠা লাগে এই পানটো বনাই দক মই পানটো বনাই দক এই মাংসত চাই তামোলত বেছি গুৰুত্ব হৈছে নেকি দাস অ দাস হ্যাঁ গাই কি দিছা মোর তামুল পান কাটাইলো পান কাটাতে আছে হ্যাঁ পানুয়া কাটাতে আছে পানুয়া yon এই অয়নত তাতে তাকলে বুলি লাগিব পান দেছো অলপমান অন্দা আখান এক সিঙা মোক দিব কেৱল তাৰে তামুল তো দিছো ভাই নহয় তাম পানৰে তো গাইছ খানা চানা খাই আহিলোঁ একদম তামোল চামোল খাই একদম আৰু এতিয়া যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে এটা ভিডিঅ'টোত লাইক কৰি দিব আৰু এই চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ আহিছে